Hello everyone, কি খবৰ আপোনালোকৰ ভালনে আশা কৰো সকলোৰে ভাল মোৰো ভাল আজি আমাৰ ঘৰত আলহী আহিব কি কয় আমাৰ এখেতৰ বৰ্তায়েকৰ ছোৱালী আৰু জোৱাইক আহিব আমাৰ ঘৰত এবাৰটো মোৰ কাৰণে ফাৰ্ষ্ট চাওঁ কি বনাই আছে বজাৰো কৰিছে তো আহক ভিডিঅ'টি আৰম্ভ কৰোঁ আমাৰ দেখি কৰি আছে আৰু এপিনে লিয়ক চাকচোন কি কৰি আছে বিছনাৰ ওপৰত শুই আছে নাহি নাহে জমনি লাগে দেই পোৱালটো মানে মোৰ বিছনা পাৰা হৈ গ'ল এইফালে বৰে বনাই আছে আজি আলহীৰ কাৰণে এইফালে মাছ এইফালে কি বনাইছে মাছ এইফালে এটা মাংস বনাব এইপিনে আমাৰ দুষ্টু এনি টাইম কান্দি থাকে কি লাগে মই এতিয়া গা পা ধুই কেনে আহিলোঁ তোমাৰ ইমান গৰম মানে মোৰ চুলিখিনি নাই যে তোমাৰ এনেকৈ ক্লিপ মাৰি কিনে হেৰিবোৰ লগাব লাগে ইমান চুলি নোহোৱা তাপা কি ক'ম আৰু মই শাড়ী পিন্ধিছোঁ কেনেকুৱা লাগিছে মোক ভাল লাগিছে নে বাৰু বেয়া লাগিলেও ক'ব ভাল লাগিলে ক'ব আৰু নতুন আলহী আহিছে নতুন বিয়া হৈছে মোৰ বিয়া হোৱা 1 মাহ হোৱা নাই এইটো কাৰণে আৰু ঘৰতে পিন্ধোঁ কুৰ্তি পিন্ধোঁ টপ পিন্ধোঁ তো আলহীৰ আগত ভাল নালাগিলে এইটো কাৰণে মই শাড়ী পিন্ধিছোঁ আৰু আজি কেনেকুৱা লাগিছে বাৰু এইপিনে ড্ৰয়িং ৰুমটো আমি চাফা কৰি থৈছোঁ নহ'লে পোৱালিকেইটাৰ কাৰণে কোনো দিনা মানে চাফা নাথাকে সদায় লেতেৰা আপুনি আলহী আহিম বুলি 1 ঘণ্টা আগৰ 1 ঘণ্টা নহয় 2 ঘণ্টামান হ'ল আহিম কৈ এতিয়ালৈ আহিয়ে পোৱা নাই তো আমাৰ চাহ খাওঁ মন মানে চাহ বনাম আৰু মই এতিয়া আলহী আহিলে আৰু খাম আৰু পিছতকৈ আলহী আহিছে অলপমান দেৰি হ'ল আলহী আহিব বুলি বনাইছে এইফালে ফুলকবি বইল কৰি থৈ দিছে আৰু বেঙেনা ফ্ৰাই কৰিব পিছত এইপিনে দালি এইফালে বুটৰ দালি এইফালে মচুৰ দালি এইফালে মাছ সৰিয়হৰ লগত বনাইছে এইফালে বেঙেনা আৰু মাছৰ মাথা দি বনাইছে এইফালে মাংস ভাজা এইফালে বনাইছে বিলাহী মিঠৈৰ লগত ভাল লাগিছে বহুত টেষ্টি এয়া আলহী আহি পালেহি আলহীৰ বহি থকা ভিডিঅ'খিনি মই মনে শ্বুট কৰিছোঁ নহ'লে ইমান লাজ লাগে কি ক'ম আৰু এতিয়া সকলোৱে ভাত খাই আছে আহিবৰ লগতে মানে মিঠাই দিয়া গৈছে মিঠাই কল্ড ড্ৰিংক দিয়া গৈছে সেইখিনি কেমেৰা কৰা নহ'ল আৰু ইমানখিনি আৰু কেমেৰা কৰিব ভাল নালাগে ন এতিয়া তেওঁলোক যাব ওলাইছে এইবাৰ তেওঁলোকে আমাৰ ঘৰত ফাৰ্ষ্ট আহিছে এইটো কাৰণে আমাৰ মায়ে এখন শাড়ী আৰু তেওঁলোকক চাৰ্ট এটা দিছে আৰু টিকলিজনীৰ কাৰণে একো অনা নহয় তাইক মৰমতে পইচা এটা দিছে আৰু সেইটো মই কৈ নিদিওঁ কিমান দিছে Good night. যোৱাকালি মই ভিডিঅ'টো শেষ কৰিবৰ কাৰণে পাহৰিলোঁ মানে ইমান ভাগৰ লাগিলে কি ক'ম সেই ৰাতি 12টা বজাত আমি ভাত দিছোঁ ভাত খাই হৈছে 12:30 খোৱা মানে 1টা বাজিছে আৰু এইটো কাৰণে ভিডিঅ'টো শেষ কৰিব পাহৰিলোঁ আৰু তেওঁলোকে মোক দিছে এটা ইণ্ডাকশ্যন গিফ্ট দিছে থেংক ইউ তাৰ কাৰণে আৰু তেওঁলোকে মানে আমাৰ বিয়াত আহিব পৰা নাছিলে আৰু এইবাৰ প্ৰথম আহিছে তেওঁলোকো প্ৰথম আহিছে এইটো কাৰণে আমাৰ ফালৰ পৰা কিবা গিফ্ট দি গৈছে আৰু যিহেতু মোৰ বিয়াত আহিব পৰা নাছিলে এইটো কাৰণে মোৰ কাৰণে গিফ্ট লৈ আহিছে আৰু এযোৰ ফুলি লৈ আহিছিল ফুলিযোৰ মই পিছত দেখাম আপোনালোকক মানে প্ৰথমে এইটো পালে আৰু ভাল লাগিছে মনটো তো আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ